ভাইয়ে উঠি গেল তেল ঢালবা তেল ওপৰত দিব উঠছে আৰু এইফালে সৰু চলি এটাই বংলা বংলি উঠি যাইছে বংলা বংলি গাইস মাল খাই সব তেল উঠছে গেছে জি ভাই তো গেছি আজিয়া নহয় দিয়ক এই চলা চিৰি আছে চলা চিৰা মানে আমাদের খেলা দি আছে চকলেট দৈলৰ খেলা নমস্কাৰ সকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'তে আৰু আপোনালোকে চাই আছে টিম মন যায় যি হৈছে বহাগৰ 6 তাৰিখ কাৰণ আমাৰ ইয়াতে এটা উৎসৱ পালন হয় ভঠেলি বুলি তো মানে ভঠেলিটো কি হয় অলপ কৈ দিছো হোটেলটো মানে কি হয় মই হলকে নাজনো কিবা গাঁৱে গাঁৱে পাউৰা তোলা বুলি কয় মানে আমাৰ গাঁৱত 4টা চুপা আছে 4টা চুপা লং হৈ মানে প্ৰতিটো চুপাৰ এডাল এডাল বা মানে দিয়ে আৰু তাতে প্ৰতি ঘৰ মানে গামছা বান্ধি মানে ওপৰত মন্দিৰত তুলি দিয়ে পাউৰা তোলা বুলি কয় তো সেইটো উৎসৱে আছে তাকে লৈ যাম যাই আপোনালোকক দেখিছোঁ কেনেকৈ আৰু মন্দিৰ ভাইয়ে তাৰমানে খেলা দিছে কি খেলা কয় মন্দিৰ ভাই খেলাটো মানে হ'ল তেল গাছ হয়তো বহুতে জানে হয়তো বহুতে নাজানে মানে তেল গাছটো আমাৰ ইয়াতে মানে নাইকিয়া হেনে হৈ গৈছিল নেটখৈয়ে বহুতে তো সেইটো খেলাটো আজি আমি দিম আৰু উপহাৰ হিচাপে আছে এটা হাঁহ তো সেই খেলাটো এডাল মাতা হাঁহ এডাল জিতা জাতা মাতা হাঁহ এইডাল বাঁহ হৈছে আমাৰ চুপাৰ বাঁহ আৰু প্ৰত্যেকটা চুপাৰে 4ডাল বাঁহ আছে বেলেগ চুপাৰটোৰ বেলেগ আৰু বেলেগ চুপাৰটোৰ বেলেগ হেল্ল' 1.5 বছৰ হ'ল 1.5 বছৰৰ পৰা এইটো চলি আছে মানে তুমি তেল কিনি ললো তেল এইফালে তেল গাছ পুতা আৰম্ভ কৰি দিয়া গৈছে তো ভাইয়ে তেল গাছ পুতি আছে আৰু এইফালে আছে দিনাদা মেইন অনাৰ মানে গাছডাল কিয় দিয়া হ'ল তাৰমানে কি এইটো বস্তু প্ৰতি বছৰ দিয়া আছে না 4-5 বছৰ আজি দিয়া নাই গতিকে আজি মই ভাবছো এইটো বস্তু মই আনবা বিচাৰিছো যিটো আগৰ যিটো আমাৰ সংস্কৃতি আছে পৰম্পৰা ধৰ্ম সেই বস্তুটো আজি মই আনবা বিচাৰিছো গতিকে আজি মই তেল গাছ এইখিনি ব্যৱহাৰ কৰিছো এইটো বস্তু পশ্চিম মই আছো মোৰ গাৰ্জেন দিছি হিচাপে পশ্চিম ভদ্ৰকা আমাৰ কাণ্ডেশ্বৰ আছে কিন্তু মই আছো গাৰ্জেন হিচাপে আৰু এনেকে লৈ এটা চুপাৰ বা কথা ক'বলে আজি উৰি ফুৰণীয়া দুহাতেৰে খাব দিব আকাশৰ চালি ঘূৰি ফুৰো পক্ষীৰ সতে মানে চাৰিওডাল বা লৈ যাই আছে গাছডালত পক্ষীৰ সাগৰৰ গভীৰতা আকাশৰ বিশালতা বুকুতে নাচি ফুৰো আৰু বাঁহডাল উঠাই দিলে আৰু ইফালে চকলেট দলিয়াই আছে চকলেট চাওক সকলে চকলেট ফুলৰে পাহি মেলে আহতৰে জোৰ মলয়া বতাহে আৰু এইফালে কাজিয়া নহয় দিয়ক এই চলা চিৰি আছে চলা চিৰা মানে আমাৰ এটা কিয়া উৎসৱে আৰু চলা চিৰি দিয়ে আৰু আমাৰ ভাইয়ে উঠি গেল তেল ঢালবা তেল ওপৰত দিব তেল আৰু এইফালে প্ৰথমজন প্ৰতিযোগী চেষ্টা কৰি আছে উঠবা পাৰা নাই নেক্সট এটা আৰু নেক্সট এটা প্ৰতিযোগী আহিছে পাৰা নাই তলা তলা চিৰি দিছি ভাই চিৰি দিছি বডি গেছি খাইছন গেছে তো গাইস মাল খাই সব তেল আৰু এইফালে সৰু চলি এটাই বংলা বংলি উঠি যাইছে বংলা বংলি মাৰ মিথুন লাষ্ট ফাইট যা লাষ্ট ফাইট দেউত বাচ্চি কথা গেছি মানে
মার উঠছে ভাঙিছে বা উঠছে 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 এবারে নামিছি তো বর্তমানক লগি কায়ো উঠবা পাৰা নাই গাছডালত এইটো হৈছে পুৰস্কাৰ তোক কায়ো নিবা নৰে যা দোষ আমিয়ে খাব লাগব না এটা চাল কচি চলাই দি মুচি আছে লৈ যা হাতো লৈ যা গৈছে চলাই দি মুচে মালৰ কচম বেকো বেগক টানি লৈছে গগনে টানি লৈছে আকৌ বেকক টানি লৈছে টানি আনছি বোলে ভেকো উঠি গেল ভেকো এইফালে আমাৰ ভেকো সেইফালে হাঁহৰ মালিকে হাঁহটো লৈ গুচি গেল উঠাখানি ভিডিঅ' কৰিব নহ'ল আমি খপকে উঠি গৈছি গমেই নাপালো কি হাঁহৰ মালিকে হাঁহ চালে একদম গুঞ্জা হাঁহৰ মালিক আমি যেতিয়া বাপাত চাইছিলো তেতিয়া কৈছে বোলে হাঁহ মৰে হাঁহ ইয়াৰে ভাই কাম কৰি হাঁহ ইয়াৰে তো এই ভিডিঅ'টোৰ দ্বাৰা আমি বহুত পুৰণি খেলা এখন দেখুৱাব চেষ্টা কৰিলোঁ আৰু খেলাখন দিছে মনজিত ভাইয়ে মই নহয় আমাৰ ফাদাৰ গৈছে আৰু সহায় কৰিছে গোটেই আমাৰ খুৰা আহোন বহুত কষ্ট কৰি এটা বনাইছে আৰু তাৰ ভাল লাগে আৰু এইগিলা খেলা আগতে বহুত পুৰণি তেল গাছ হয় তেল চেল গুলা ঘেচতে এতিয়াও তেল লাগি আছে তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে লগ পাম নেক্সট এটা ভিডিঅ' তো আজিলৈকে এইখিনিয়ে বাই বাই